আমি আজি ভিডিঅ' শ্বুট কৰিব আহিছিলোঁ ইয়াতে প্ৰেংক ভিডিঅ'। এই ভিডিঅ'টো তোমালোক কোনেও স্কিপ নকৰিবা, কাৰণ এওঁলোকৰ লগত কি হ'ল মই তোমালোকক গোটেইখিনি ভইচ ক্লিয়াৰলি দেখুৱাই আছোঁ। কিন্তু এটা কথা কৈ থওঁ যে বৰ্তমান প্ৰেংক ভিডিঅ'ৰ ক্ৰেজটো বহুত বেছি। বিশেষকৈ আমাৰ যুৱক যুৱতীসকলে প্ৰেংক ভিডিঅ' ভাল পায়, প্ৰেংক ভিডিঅ' নিজেও শ্বুট কৰে, ভিডিঅ' প্ৰস্তুত কৰে। আৰু স্বাভাৱিকতেই এই ক্ষেত্ৰত অনুপ্ৰেৰণা পায় আমাৰ বিভিন্ন হিন্দী ইউটিউবাৰৰ। আচলতে কি হয়, বহুতো এনেকুৱা ধৰণৰ প্ৰেংক ভিডিঅ' অলৰেডি স্ক্ৰিপ্টেড থাকে আৰু সেইবিলাক চাই বহুতে মটিভেট হয় আৰু এনেকৈ প্ৰেংক ভিডিঅ' প্ৰস্তুত কৰে। আৰু ফাইনেলি প্ৰেংক ভিডিঅ' প্ৰস্তুত কৰিব গৈ এওঁলোক এইটোতো আপোনালোকে সকলোৱে দেখে ন, কিন্তু ইয়াত প্ৰেংকটো তেনেকৈ কৰে ন, কিন্তু লাষ্টত বুজাই দিয়ে ভালকৈ। মই বুজাব চেষ্টা কৰিছোঁ, কিন্তু শুনাই নাই মানে, একদম শুনাই নাই মানে। চৰি ভবা নাছিলে ইমান। নাই পেষ্টল মানে মনাই নাই মানে, একদম শুনাই নাই মানে। ডিমাণ্ড একো কৰা নাই। হেলমেট ক'ত সুধিছোঁ বাছ, হেলমেট ক'ত আৰু লাইচেঞ্চ ক'ত সেইটোৱে সুধিছোঁ বাছ। মানে হেলমেটো পিন্ধা নাছিলে এটা, সেইকাৰণে জাষ্ট এনে ধেমালি এটাই কৰিছিলোঁ। চৰি ভবা নাছিলে ইমান। নাই বাহিৰতো কৰে ন, নাই কৰে ন। একচুৱেলি হিন্দীটো কৰে, সেইকাৰণে কৰি চাইছিলোঁ মানে। আমাৰ ইয়াত কৰা মানুহ নাই সেইকাৰণে। নাই দেখিছোঁ মই, কিন্তু চেনেলটোৰ নাম অলপ পাহৰিছোঁ। ইলেক্ট্ৰিচিটি ডিউটি আহিছিলোঁ, বিলজি গড়গাঁও পানীগাঁৱত বিলজি আহি মই ঘৰলৈ আহিছিলোঁ। ঘৰলৈ এই পানীগাঁও এই নিজান জেগাডোখৰত সেইটো টাইম মই আগতে দেখিছোঁ, পিছলডোখৰ আছে। তাৰপৰা বন্ধু দোষৰ কথা বোলে ডিমাণ্ড কৰিছে মোক, পইচা পাতি ধৰি মানে মোক কৈছে হেৰি বোলে হেমলেট লাগে বোলে, ড্ৰাইভিং লাইচেঞ্চ দিয়া বোলে, পইচা দিয়া এনেকুৱা মোক বহুত ডিমাণ্ড কৰিছে। বন্ধু দেখুৱাই এনেকৈ থৈছে আৰু